আলাইকুম নমস্কাৰ আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকৰ ভাল ন? ময়ো পিছে আছোঁ আৰু আপোনালোকৰ দুৱাত। আৰু মানে এতিয়া এইয়া ৰুম চুম চাফা কৰাই নাই, কৰিম আৰু আকৌ আমাৰ ৰুমটোৰো অৱস্থা নাই একদম। ৰাতিপুৱা উঠিয়ে কৰোঁ, এতিয়া মানে টাইম পোৱা নাই যে। এয়া এইবিলাক বাৰু মই ঠিক কৰিম। এতিয়া মই বেটিৰ খানা বনাই আছোঁ, শিঙি মাছৰ জোল, আৰু আব্বাহঁতক চাহ তাহ দি পিনে আজৰি হ'লোঁ। মই পিছে খোৱাই নাই, খাম আৰু লাহে লাহে। তাৰপিছত আমাৰ আজি চিকেন বনাম। তেনেকৈ মানে আম্মাৰ গাটো বেয়া মানে আম্মা সেইদিনা পৰিলে বাৰান্দাত, সেইটো কাৰণে আম্মাই একো কৰিবই নোৱাৰে, বিচনাতে আছে। তাৰপিছত উঠে বাৰু, উঠি পিনে অকণমান বহে, সেনেকৈ আছে। মোৰ মানে বহুত লোড হৈ গৈছে কামৰ। তাৰপিছত সেইটো কাৰণে মই ভাবিলোঁ আজি অকণ দেখাম আৰু তাৰ মাজতেই, কামৰ মাজতে। আপোনালোকে বাৰু চাব ভাল পাব বুলি আশা কৰিছোঁ, চাই থাকক তেন্তে। দেখিছে নহয়, আব্বাৰ আম্মা আহিছে আৰু মোক মানে নানীয়ে দেখা পাইছে যে অকলে কৰি থকা, সেইটো কাৰণে কৈছে কিবা এটা কৰি দিওঁ দে। তেতিয়া মই নহৰুখিনি ওলাই দিছোঁ যে ধুনীয়াকৈ নহৰুখিনি মোক চেলাই দিছে। এয়া চাওকচোন, মই মাইনাজনীৰ তৰকাৰী বহাই দিছোঁ, শিঙিৰ মাছৰ জোল। আৰু এইফালে মই এতিয়া মছলাখিনি লৈ লৈছোঁ। মই এতিয়া ব্ৰইলাৰ বনাম আলু দি। আৰু এয়া পিঁয়াজখিনি ভাজা হৈ গৈছে। জিৰা, জালুক, হালধি, নিমখ, আদা, নহৰু এইখিনি ধুনীয়াকৈ ভাজি ল'ম পিঁয়াজৰ লগত। আৰু পাঁচফোৰণৰ গুড়িও দিছোঁ, দেখিছে নহয় ধুনীয়া হৈ গৈছে ভাজা। আৰু আনফালে চাওক, মই এইফালে ব্ৰইলাৰখিনি পানী দি নিমখ দি পিনে উতলিবলৈ দিছোঁ। উতলাৰ পিছত পানীখিনি পেলাই দি ধুনীয়াকৈ আকৌ ধুই ল'ম ব্ৰইলাৰখিনি। আৰু এতিয়া এটুকুৰকৈ দি দিছোঁ। আপোনালোকে এনেকৈ কৰেনে? পানী দি উতলাই পিনে পানীখিনি পেলাই পিনে আকৌ ধুৱেনে ব্ৰইলাৰখিনি? সেনেকৈ কৰিবচোন, তেতিয়া লেতেৰাখিনি ওলাই যায়। আৰু এয়া দেখিছে নহয়, মই গোটেইখিনি ব্ৰইলাৰ দি দিলোঁ। আৰু এতিয়া ধুনীয়াকৈ মই চিকেনখিনি ভাজি ল'ম। কালাৰটো ধুনীয়া হৈছে ন? চিকেনখিনি মোৰ ভাজা হৈ গ'ল। আৰু এতিয়া আলু দি দিছোঁ। আলু দি পিনে আকৌ অলপ টাইম ভাজি ল'ম। মোৰ ভাজা হৈ গ'ল। তাৰপিছত মই পানী দিলোঁ। পানী দি পিনে ধুনীয়াকৈ এইখিনি সিজি থাকিব দিম। কি কৰি আছা? হা চব কি খাই থাকা তুমি? নানীয়ে দুখ পাব ন? কিয় পেলাই দিছা? নেপেলাবা দেই, নেপেলাবা বাবু। তাইৰো আমনি লাগিছে, ইমান টাইম মোক এৰি পিনে এনেকৈ আছে। মই কামতে লাগি আছোঁ যে। এতিয়া আৰু এইখিনি পটাপট কৰি পিনে মই তাইক ল'মগৈ, গা পা ধুৱাই পিনে তাৰপিছত খানা খুৱাম, তাৰপিছত টোপনি যোৱাই দিম তাইকো। আৰু এইফালে দেখিলে নহয়, মোৰ চিকেনখিনি হ'বই আৰু আলু সিজিছেনে নাই চাইছোঁ। মই কি বনালোঁ চাওকচোন। এয়া চিকেনখিনি হৈ গ'ল। আৰু এয়া কালিৰ দালি আছিলে, আৰু অলপমান মাংসৰ তৰকাৰীও আছে। আৰু এয়া বেটিৰ, আৰু ইয়াতে চয়াবিনৰ তৰকাৰী আলুৰ লগত। আৰু ইয়াতে বেটিৰ ভাত আমি খাই থাকোঁতে বহাই দিম। আৰু এইফালে নানী আৰু আব্বাৰ কাৰণে ভাত সিজিবলৈ, মানে সিজা ভাত খাব ন নানীয়ে, সেইটো কাৰণে। আজি আপোনালোকক মই দিনটো মই অকলেনো কেনেকৈ মেনেজ কৰিছোঁ আপোনালোকক দেখাইছোঁ। আশা কৰিছোঁ আপোনালোকে ভাল পাব। আকৌ আম্মায়েও দুখ পালে সেইদিনা। আম্মায়ে এনেকৈ পানী দুটা মগ এনেকৈ লৈ গৈ আছিলে, লৈ গৈ থাকোঁতেই আম্মাই একেবাৰে উজত খাই পিনে চিৰিটোত, তাৰপিছত বাৰান্দাতে পৰি গ'ল। তাৰপিছত আম্মাই সেনেকৈ পৰি গ'ল যে গোটেই পেটটো, আমাৰ অলপ শকত ন, পেটটো ডাঙৰ, সেইটো কাৰণে মানে পেটটোত বহুত জোৰে ঠেকেচা খাইছে। ইমান ডাঙৰ মানুহ এজনী পৰি গ'লেতো সেইটোতো সম্ভৱে ন, এনেকৈ ঠেকেচা খাইছে। আৰু খাওঁতে আৰু গোটেই এইখিনি বস্তু বুকুৰ সেইখিনিত মানে বহুত দুখ পাইছে। সেইটো কাৰণে আম্মাই উশাহও ল'ব নোৱাৰে আৰু চিধা হৈ শুবও
নোৱাৰে সেইটো কাৰণে তাৰপিছত দেখালে ডক্তৰ এজনক কিন্তু মানে তাতে ভাল নাই পোৱা সেইটো কাৰণে আকৌ আজি বেলেগ ক'ৰবাত লৈ গৈছে বাইহাটা চাৰিআলিত লৈ গৈছে নেকি তাতে লৈ গৈছে আৰু দুইটাকে আৰু ডক্তৰক দেখাই লৈ আহিব তাৰপিছত আম্মাহঁত আহিলে ভাত খাম আৰু তাৰপিছত আকৌ মাইনাজনীও এতিয়া টোপনি গৈ আছে তাই উঠিব আৰু তাৰপিছত আমি খাই উঠি তাইক খুৱাম তাইৰ ভাতখিনিও বহাই দিম আমি খাই থাকিলে সেয়া আৰু এনেকৈ চলি আছে দিনটো কামৰ ব্যস্ততাৰ মাজত তাৰে মাজত আপোনালোকৰ কাৰণেও অলপমান টাইম ওলাই ভিডিঅ'খিনি কৰিছোঁ এতিয়া মই ভাত বাঢ়িবলৈ আহিলোঁ আম্মা আৰু দেৱৰজনক ৰুমত ভাত পঠাব লাগিব এওঁ গৈ দি থৈ আহিব তাৰপিছত আৰু এওঁলোককো ভাত দিম পাকঘৰত তাৰপিছত ময়ো খাম আৰু এতিয়া এইখিনি দি থৈ আহিব দিছোঁ এতিয়া দেখিছে নহয় এওঁলোকেও ভাত খাবলৈ বহিলে নানী জোনা বাবা আৰু ইহঁতে ভাত খাই ল'ব তাৰপিছত মই ভাত খাম মই ভাত খোৱাটো বাৰু নেদেখালোঁ আৰু এতিয়া এয়া দেখিছে নহয় মই গোটেই পাকঘৰটো ধুনীয়াকৈ চাফা কৰি মেলি তাৰপিছত আৰু তাইক খুৱাব লাগিব তাইক খানা খুৱাম তাৰপিছত তাইক খানা খুৱাই উঠাৰ পিছত আৰু আকৌ পাকঘৰত সোমাবলৈ হ'ব ৰাতিৰ যোগাৰ কৰিবলৈ তাৰপিছত আৰু ধুনীয়াকৈ সন্ধিয়াৰ পৰা অলপ ৰেষ্ট পাম আৰু চাহ তাহ দি উঠাৰ পিছত এয়াই আৰু দিনটোৰ আপোনালোকক অলপমান দেখালোঁ আশা কৰিছোঁ আপোনালোকে ভাল পাইছে আৰু দেখিছে নহয় এতিয়া ধুনীয়াকৈ চাফা কৰি ল'ম আৰু মই পাকঘৰটো আৰু আপোনালোকে কমেণ্টত জনাব কেনে পালে মোৰ বহুত কষ্ট হৈছে এইকেইদিন কাৰণ অকলে গোটেই মেনেজ কৰা বহুত টান ন আৰু সেনেকৈ কৰি আছোঁ বাৰু তাৰপিছত এতিয়া আম্মাই কেতিয়া ভাল পায় আৰু নাজানো আৰু কিন্তু মানে সোনকালে ভাল পালেই ভাল আৰু ন মোৰ বহুত কষ্ট হৈছে যে সেইটোৱে আৰু আপোনালোকে দুৱা কৰিব সোনকালে যাতে ভাল হৈ যায় দুইজনীয়ে একেলগে কৰিব পালেও ভাল লাগে ন কথা পাতি পাতি এতিয়া অকলে আৰু আশা কৰিছোঁ আপোনালোকে ভাল পাইছে আৰু যদিহে ভাল পাইছে প্লিজ লাইক কৰিব প্লিজ ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব আজিলৈ বাৰু ইমানতে সামৰণি মাৰিছোঁ আৰু আকৌ এটা নতুন ভিডিঅ' লৈ পিনে আপোনালোকৰ আগত আহিম আৰু আশা কৰিছোঁ মোক আপোনালোকে আগুৱাই লৈ যাব আৰু আপোনালোকে মোৰ ভিডিঅ' চাই থাকক দেই আৰু সম্পূৰ্ণকৈ চাব নাপাহৰিব তেতিয়াহ'লে আজিলৈ বাৰু আহিছোঁ